Hello everyone, welcome back to my YouTube channel Goodguides. Goodguides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো গাইজ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ আছাম টেট 2021-22ৰ লেংগুৱেজ 1 এছামিছৰ পাৰ্ট 11ৰ বিষয়ে। ইতিমধ্যে আমি 10টা পাৰ্ট আপলোড কৰিছোঁ। সেই পাৰ্টসমূহ আছিল কিছুমান প্ৰশ্ন উত্তৰ আৰু কিছুমান থিয়ৰীৰ ওপৰত। আপুনি যদি এতিয়ালৈকে সেই পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি চাই ল'ব। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ এটা গুৰুত্বপূৰ্ণ পাৰ্ট, যিটো পাৰ্টত আমি দুটা সেকশনত ভাগ কৰিছোঁ। প্ৰথম সেকশনটোত আমি থিয়ৰী আলোচনা কৰিম আৰু নেক্সট সেকশনটোত আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম সেই থিয়ৰীৰ ওপৰত ভিত্তি কৰি। সেয়েহে সময় নষ্ট নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আজিৰ আলোচনাৰ আমাৰ প্ৰথমটো বিষয় হৈছে বৰ্ণ। ভাষা লিখিবলৈ যিবোৰ চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেই চিহ্ন বা প্ৰতীককে সাধাৰণতে বৰ্ণ বুলি কোৱা হয়। অৰ্থাৎ ধ্বনিবোৰৰ লিখিত প্ৰতীককে বৰ্ণ বোলে। সত্যনাথ বৰাৰ মতে মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোতে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাককে বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বুলিও কোৱা হয়। অসমীয়া বৰ্ণমালাত বৰ্ণ প্ৰধানত দুই প্ৰকাৰৰ, নম্বৰ 1 স্বৰবৰ্ণ আৰু নম্বৰ 2 ব্যঞ্জন বৰ্ণ। এতিয়া স্বৰবৰ্ণ হৈছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'বলগীয়া নহয় তাকে স্বৰবৰ্ণ বোলে। অৰ্থাৎ যি বৰ্ণ উচ্চাৰণ কৰোঁতে নিজে নিজে উচ্চাৰিত হ'ব পাৰে তাকে স্বৰবৰ্ণ বোলে। যেনে অ, আ, ই এইবোৰ হৈছে স্বৰবৰ্ণৰ উদাহৰণ। আকৌ যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'ব লাগে অৰ্থাৎ নিজে নিজে উচ্চাৰিত হ'ব নোৱাৰে সেইবিলাককে ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। যেনে ক, খ, গ এইবোৰ হৈছে ব্যঞ্জন বৰ্ণৰ উদাহৰণ। নেক্সট আমাৰ পাৰ্ট 2 হৈছে কুৱেশ্যন আনসাৰ ডিছকাশ্যন। তো আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া। এইটোত 4টা অপশ্যন দিয়া আছে, অৰ্থাৎ আমাৰ প্ৰত্যেকটো প্ৰশ্নতে 4টাকৈ অপশ্যন দিয়া থাকিব। অপশ্যন কত আছে ই, অপশ্যন খত আছে দীৰ্ঘ ই, অপশ্যন ঘত আছে অ, অপশ্যন ঘত আছে ছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অ। নেক্সট প্ৰশ্নটো হৈছে ব্যঞ্জন বৰ্ণ মুঠ কেইটা? আকৌ 4টা অপশ্যন দিয়া আছে, ক 34টা, খ 25টা, ঘ 42টা, ঘ 39টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 42টা। নেক্সট প্ৰশ্নটো হৈছে যিবোৰ বৰ্ণ উচ্চাৰণৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল সেইবোৰ বৰ্ণক কোৱা হয় ক স্বৰবৰ্ণ, খ ব্যঞ্জন বৰ্ণ, ঘ অন্ত্যেষ্টিয় বৰ্ণ, ঘ মহাপ্ৰাণ বৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বৰবৰ্ণ। নেক্সট প্ৰশ্নটো হৈছে সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে বুজায় ক ৰি, খ অনুস্বাৰ, ঘ ঐ, ঘ খক বুজায়। শুদ্ধ উত্তৰটো হ'ব অনুস্বাৰক বুজায়। নেক্সট প্ৰশ্ন অনুস্বাৰ আৰু বিসৰ্গক কি বোলে? শুদ্ধ উত্তৰটো 4টা অপশ্যন দিয়া আছে, ক স্বৰবৰ্ণ বোলে, খ অযুগবাহ বৰ্ণ বোলে, ঘ প্লুত স্বৰ বৰ্ণ বোলে, ঘ ব্যঞ্জন বৰ্ণ বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অযুগবাহ বৰ্ণ বুলি কোৱা হয় অনুস্বৰ আৰু বিসৰ্গক। নেক্সট প্ৰশ্নটো হৈছে পৰ পৰা মলৈকে কি বৰ্ণ বোলে? ক ত বৰ্গ, খ চ বৰ্গ, ঘ ট বৰ্গ, ঘ প বৰ্গ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প বৰ্গ। নেক্সট প্ৰশ্ন ব্যঞ্জন বৰ্ণত স্বৰবৰ্ণ যোগ নহ'লে কি চিন ব্যৱহাৰ হয়? ক হচন্ত, খ বিসৰ্গ, ঘ অনুস্বাৰ, ঘ প্ৰশ্নবোধক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হচন্ত। নেক্সট প্ৰশ্ন প্লুত স্বৰ ব্যৱহাৰ হয় ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে, স্বৰবৰ্ণ উজ্জ থাকিলে, দীৰ্ঘ স্বৰ হ'লে, গীত গাওঁতে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গীত গাওঁতে। নেক্সট প্ৰশ্ন অৰ্থাৎ কুৱেশ্যন নম্বৰ 9 স্বৰবৰ্ণত আন বৰ্ণ যোগ হ'লে তাৰ আকৃতিৰ পৰিৱৰ্তন ক ঘটে, খ নঘটে, ঘ যুক্ত হোৱা বৰ্ণটোৰ আকৃতিৰ পৰিৱৰ্তন হয়, ঘ বৰ্ণটো বিসৰ্গযুক্ত হয়। শুদ্ধ উত্তৰটো হ'ব পৰিৱৰ্তন ঘটে। নেক্সট অৰ্থাৎ আমাৰ অন্তিমটো প্ৰশ্ন স্পৰ্শ বৰ্ণবিলাকৰ একোটা ভাগক কি বোলা হয়? ক বৰ্গ, খ বৰ্ণ, ঘ পংক্তি, ঘ ধ্বনি। শুদ্ধ উত্তৰটো হ'ব বৰ্গ। এইখিনি আছিল আমাৰ আছাম টেট 2021-22ৰ লেংগুৱেজ 1 অৰ্থাৎ এছামিজ পেপাৰৰ পাৰ্ট 11ৰ আলোচনাৰ বিষয়। আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।